চুলি যতন কেনেকৈ লওঁ সেইটো আপোনালোকক দেখাম। আৰু এতিয়া মই বৰ্তমান জেতুকা ছিঙিবলৈ গৈ আছোঁ, দেখাওঁ। জেতুকাজোপা বেছি দূৰত নাই, আমাৰ আইতাহঁতৰ ঘৰতে আছে। মই এতিয়া জেতুকা ছিঙিম। কেমেৰামেন ভাইটিক বনাইছোঁ কেমেৰামেন। এয়া জেতুকা ছিঙি আছোঁ। এয়া জেতুকা ছিঙি হৈ গ'ল। এতিয়া মই ঘৰলৈ যাওঁ। ঘৰত গৈ জেতুকাখিনি ভালদৰে ধুই পিচিম মানে মিক্সিত দি দিলে হৈ যাব। তাৰপিছতে লগাই আপোনালোকক দেখুৱাম। ভালকৈ চফা কৰি কিনে ধুই লওঁ। তাৰপিছতে এইখিনি ধুই হৈ গ'ল। এতিয়া অলপ পানীখিনি কি বুলি কয় এইটো নিয়ৰ হ'বলৈ নে পানীখিনি মানে আঁতৰি যাবলৈ আৰু অলপ ইয়াতে অকণমান দেৰি বাহিৰতে থ'ম। তাৰপিছত এতিয়া জেতুকাখিনি মিক্সিত দি কিনে অলপ পিচি ল'ম। ইয়াত হৈ গ'ল। এতিয়া ইয়াত ভৰোৱা। তাৰপিছতে অলপ পানীৰ নিচিনা হ'বলৈ, চুলিত ঘঁহিবলৈ যেনে অলপ পানীৰ নিচিনা হ'ব লাগিব। যিহেতু অকণমান মই পানী দি দিম, ইয়াত অলপ বেছিকৈ দিমছোঁ। এইখিনি এতিয়া পিচি হৈ গ'ল। এনেকুৱা ধৰণৰ হৈছে, এনেকুৱা অলপ পিছল হৈছে। এতিয়া চুলিত সানিম। প্ৰথমতে ভাইটিৰ মূৰত সানি লওঁ, তাৰপিছত মোৰ মূৰত সানিম। ভাইটিৰ এতিয়া লগোৱা হৈ গ'ল। এতিয়া এইখিনি শুকোৱালৈকে থাকিব লাগিব অলপ টাইম। তাৰপিছত ধুই দিম। ধুই দিয়াৰ পিছত আকৌ আপোনালোকক দেখুৱাম। এতিয়া মোৰ লগাই হৈ গ'ল। এয়া লগালোঁ, চবতে লগাই হৈ গ'ল। এতিয়া শুকাবলৈ কাৰণে অলপ টাইম মই এনেকৈ বান্ধি থ'ম শুকোৱালৈকে। এইখিনি এতিয়া অলপ শুকাইছে আৰু এতিয়া ধুবলৈ যাম। ধুই ভালকৈ ধুই ল'ম। পাতবিলাক যাব লাগিব, অলপ টাইম লাগিব ধুবলৈ। ৰ'দত ৰখি আছোঁ শুকাবলৈ কাৰণে। তাৰপিছত এতিয়া ধুম আৰু তাৰপিছত দেখাই আছোঁ। এতিয়া চুলি ধুই হৈ গ'ল। এয়া ভালকৈ ধুলোঁ, তথাপিতো ক'ৰবাত পাত এখিলা দুখিলা অলপ লাগি আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। আৰু আগলৈ এনেকৈ মই চুলি যতন কেনেকৈ লওঁ দেখুৱাই থাকিম আপোনালোকক। আৰু আপোনালোকে চুলিখিনি যেতিয়া ধুই এটোৱাৰ পিছত ফণিয়াবলৈ লওঁতে অলপ জট লাগিব পাৰে, তো চেৰাম অলপ সানি ল'ব। চেৰাম অলপ সানি কিনে ফণিয়াব, তেতিয়াহে আপোনালোকৰ চুলিখিনি অলপ দেখিবলৈ মানে ফণিয়াবলৈ সুবিধা হ'ব আৰু জট নালাগিব। মূৰ চুৰ বিষাব পাৰে ফণিয়ালে জট লাগিলে। ধন্যবাদ।